এই গোটেইগাল মানুহ যে এফালে ধৰি গৈছে কি হৈছে? কৰোণা ওলাইছে আমাৰ গাঁৱত। কি কৰোণা ওলাইছে? কাৰ কৰোণা ওলাইছে? এই আমাৰ গাঁৱৰ ৰমেনৰ পিতেক উমেশৰ কৰোণা ওলাইছে। তহঁতি কেনেকে জানিলি? সি মানে বাহিৰত আছিলে, কালি ঘৰ আহি পাইছে। ই গম পাবলৈ কি আছে, কালিৰ পৰা তাৰ পানী লগা জ্বৰ হৈ আছে, তাৰ গাত নিশ্চয় কৰোণা সোমাইছে। পানী লগা জ্বৰ হ'লে যে কৰোণা হ'ব এইটো নহয় নহয়, পৰিৱেশটো সলনি হৈছে, গতিকে তাৰ চৰ্দিটোতো হ'বই। তথাপিও ডক্তৰক দেখাই লোৱাটো ভাল হ'ব। সি মুছলমান ল'ৰা এজনৰ লগত আহিছিলেগে, গতিকে তাৰ কৰোণা সোমাবই। মূৰ্খৰ দৰে কিয় কথাবোৰ কোৱা? কি তুমি নাজানা নেকি, নিজামুদ্দিনৰ পৰা অহা মুছলিমবিলাকে অসমত কৰোণা সোমোৱাইছিলে? তোমালোকে কিয় জাতি ধৰ্মত লাগি থাকা? কৰোণাই কোনো জাতি ধৰ্ম ধনী দুখীয়া বিচাৰ নকৰে, কৰোণা সকলোৰে গাত লাগিব পাৰে। কথাটো অৱশ্যে হয়, তথাপিতো তাৰ ওচৰৰ পৰা আহিব লাগিছিলে। গৈ কি কৰিবাগে? গাঁৱত আশাকৰ্মী আৰু গাঁওবোৰ আছে নহয়, সিহঁতে প্ৰশাসনক জনাব। তোমালোকে যেনেদৰে খেদি আহিছা তাৰ গাত যদি সঁচাকৈ কৰোণা টকা হ'লে তোমালোকৰ সকলোৰে গাত বিয়পিলেহেঁতেন। কথাটো এতিয়াই বুজি পাইছোঁ, আমি মানে কাকো স্পৰ্শ কৰিব নালাগে, কাকো সন্দেহ কৰিব নালাগে, চৰকাৰী নিয়ম নীতি মানি চলিব লাগে। যদি আপোনালোকে আমাৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰিব, কমেণ্ট বক্সত গৈ এটা কমেণ্ট কৰি দিব, আৰু আমাৰ এই এম ষ্টৰ চেনেলটো ছাবস্ক্ৰাইব। আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল পায় বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব আৰু টিলিঙাটো বজাই দিব। ধন্যবাদ।